साउथ पूरा एकदम रेड रेड हार्ट पता नहीं आज किसके दिल को मैंने खा लिया কি খবৰ আপোনালোক সকলোৰে আৰু আজি ৰাতি পুৱাই উঠিয়ে অকনমান টাইম খোৱা লোৱা কৰিয়ে বজাৰত গৈছো মই আসলতে বজাৰত খুব কমেই যাওঁ কম মানে যোৱা নহয় আৰু মা আৰু পাপাই বজাৰ কৰে গতিকে মোৰ যোৱা নহয়েই আজি কিন্তু সাৰ্থপৰ হৈ গৈছো বজাৰত কাৰণ মোক লাগা আছিল বিট একদম ৰঙা ৰঙা আৰু মোক বিটটো কিয় লগা আছিল আপোনালোকে ভিডিওটো একদম হেখনে চালে গম পাব গতিকে সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিওলৈ আকৌ স্বাগতম জনাইছো আজি ভিডিওটো অকনমান বেলেগ হ'ব কাৰণ মই এটা নতুন বস্তু ট্ৰাই কৰিম যেটো মই আগতে কেতিয়াও ট্ৰাই কৰা নাই আৰু আপোনালোকেও যদি বস্তুটো ভাল পায় তেতিয়া হলে ঘৰতে ট্ৰাই কৰিব পাৰিব গতিকে বলক আৰু বেছি দেৰি কৰি নাথাকো এইখিনি ধুনিয়াকে কাটি লৈছো কাটিলৈ এইখিনি ভালকে ধুই লম কাৰণ বজাৰৰ পৰা আনিছো যেহেতু বহুত ধুলি মাকতি পৰি থাকে আৰু বজাৰৰ পৰা আনা বস্তুটো ভালকে ধুই লোৱাটো ভাল আৰু এটা কথা মই ক'ব নালাগে বাৰু সবে আনিলে ধুইয়ে লৈ ভালকে আৰু ধুনিয়াকে এইখিনি এতিয়া আমি ধুই লম কিন্তু পানীখিনি ৰঙাই হৈ গল কাৰণ মই আগটো আৰু গুৰটো কাটি দিছিলো যাৰ কাৰণে তাৰ পৰা ৰঙাখিনি ওলাই গল একো নাই বাৰু আমাক এইখিনি দিয়ে হৈ যাব এইখিনি আৰু নালাগে এইখিনি পিছত আকৌ ব্যৱহাৰ কৰিব পাৰিম আমাক এইখিনিৰো হয়তো গোটেইখিনি নালাগিব পাৰে ইমান বেছি নালাগে ভালকে ধুই লওঁ আৰু এই বিটটো ধুনিয়াকে ধুই ললো ধুই লৈ এতিয়া এটো পুৰা কাটি লম ভালকে কাটি লম আৰু এটো কাটোতে যেহেতু ডাঙৰ হল এটো আমি মিক্সিত খুন্দি গুড়া কৰি দিব লাগিব আৰু ইমান ডাঙৰকে যদি মিক্সিত দিও তেতিয়া মানে পটককে ভাল নহয় আৰু গুড়া হ'বনে নহয় এটো নাজানো সেই কাৰণে এটো আৰু অলপ কাটি পুৰা সৰু কৰি লৈছো আৰু মই ভিডিওটো মানে পঢ়া টেবুলতে লৈ ললো কাৰণ কোনেও বেয়া নাপাব মানে পোহৰটো যতে ততে ঠিক নহয় যেটো ঘৰৰ ভিতৰত অলপ আন্ধাৰ হৈ থাকে বাহিৰত হলে কথা নাই পোহৰটো ভাল নহয় কাৰণে মই ইয়াতে এইখিনি কাম কৰি ললো আৰু ইয়াতে সৰুকে ধুনিয়াকে কাটি দি দিলো এতিয়া এইখিনি যিমানখিনি আছে গোটেইখিনি এতিয়া বাকলিটো এৰুৱাই ইয়াতে দি লম এইখিনি গোটেইখিনি সৰুকে কাটি ললো এতিয়া এইখিনি মিক্সিত গুড়া কৰি লৈ আহো মিক্সিত খুন্দি একদম গুড়া কৰি লৈ আহিলো চাওকচোন ইমান ধুনীয়া হৈ গৈছে আৰু মোৰ হাতখনেই গোটেই ৰঙা হৈ গল ধুনীয়াকে এইখিনি লৈ ললো আৰু আপোনালোকৰ আজিকালিতো সকলোৰে ঘৰত মিক্সি থাকে কিন্তু কাৰোবাৰ ঘৰত যদি বাই চান্স নাই তেতিয়া আপোনালোকে ৰুকনি দি ৰুকিও ধুনীয়াকে এনেকুৱা গুড়া কৰি ল'ব পাৰিব মানে চাটনিৰ নিচিনা হ'ব আৰু অকনমান কথা নাই কাৰণ আমাক তাৰ ৰসটোহে লাগে আৰু আজিকালিতো থাকে আৰু সবৰ ঘৰত মিক্সি নহলে আপোনালোকে পুৰা ৰুকনি দি ৰুকি দিব এয়া লৈছো আমি আটা আৰু আটাটো আমি বহুত বেছি নলওঁ আৰু বহুত বেছি নিদিওঁ কাৰণ প্ৰথম বনাইছো কেনেকুৱা হয় নাজানো মই আৰু বহুত বেছি বনাইহে দিম বাই চান্স বেয়া হ'ল তেতিয়া হলে মোৰ গালি খোৱাৰ আৰু মানে উপায় নোহোৱা হৈ যাব মাৰ পৰা সেইকাৰণে বহুত বেছি নবনাওঁ আজি অকণমানে বনাই চাওঁ যদি ভাল হয় তেতিয়া পৰৱৰ্তী সময়ত একদম এটা মস্ত চৌকানি তাতে বনাই দিম আৰু এয়া লৈছো আটা ইয়াৰ পৰা আমি অকণমান নিমখ দিম নিমখ আৰু এয়া বেকিং সোডা আৰু এটা কথা কৈ দিও আগতে আছিল এটো জেকলিফৰ বটল এতিয়া হল এটো বেকিং সোডা থোৱা বটল কি কব আৰু মিডল ক্লাস ফেমিলিৰ ঘৰ কি কাহানি বস্তু মানে পেছা উসুল হ'ব লাগে আৰু কাৰণ জেকলিফটো হে গল এতিয়া সেইকাৰণে বেকিং সোডাটো ইয়াতে ভৰাই কাম চলাই আছো আমি বহুত বেছি নিদিও বাৰু অকমান কমকে দি দিছো আৰু এতিয়াহে দিম আমি আমাৰ মেইন বস্তুখিনি এইয়া এইখিনি দেখিছেনে একদম ওয়াও কি ধুনীয়া হৈ গৈছে এইখিনি এতিয়া প্ৰথমতে মোৰ হাতত গোটে আটা ইয়াতে অকণমান ৰসটো উলিয়াই দিছো ফাৰ্ষ্ট এইখিনিও ইয়াতে অলপ মিক্স কৰি দিম ৰন্ধা বঢ়া কৰাৰ ক্ষেত্ৰত মই একদমেই বেয়া বহুত বেছিয়ে বেয়া শিকি আছো পিছলৈ কি হয় নাজানো কিন্তু বৰ্তমান মই একদম ভাল নহয় আৰু কিন্তু আজি নিজে ট্ৰাই কৰিলো কাৰণ কেনেকুৱা হয় নাজানো আৰু আটাখিনি একদম পুৰা ৰঙা হৈ গল মোৰ আসলতে এটা বস্তু ভুল হ'ল মই সিঠাটো দিব নালাগিছিল অকল ৰসটো পুৰা আটি ৰসটো দিব লাগিছিল এতিয়া কিবা এটা নিমিলিল কিন্তু কালাৰটো কিন্তু পুৰা ধুনীয়া আহিছে মই
দেখি থাকোঁ বহুতকে এনেকুৱা বনোৱা, আৰু বিহুৰ টাইমত বহুত বেছি দেখিছিলোঁ। আমাৰ ধৰক সচৰাচৰ পিঠাবিলাক বগা থাকে, নাৰিকলৰ পিঠা হওক, তিল পিঠা হওক, আটাই দি বনোৱা হয়, বাহিৰৰ আটা পিঠাগুড়ি দি বনোৱা হয়, বাহিৰৰখিনি বগা থাকে, আৰু লাড়ুবিলাকো নাৰিকলৰ লাড়ুটো বগা থাকে, কিন্তু বহুতে মানে গুলপীয়া, ৰঙা এনেকুৱাকৈ বনাইছিল। আপোনালোকে যদি ৰঙা বিচাৰে তেতিয়াহ'লে ৰসটো বেছিকৈ দিব, আৰু যদি আপোনালোকে লাইট পিংক বিচাৰে বা অলপ বেছি পিংক বিচাৰে তেতিয়াহ'লে ৰসটো কম দিব। ৰসটোৰ ওপৰতে ডিপেণ্ড কৰিব, ৰসটো যিমান দিব কালাৰটো সিমান উঠিব। মই বহুত দিলোঁ, লগতে সিঠাখিনিও দি দিলোঁ, সেইকাৰণে মোৰ একদম ৰঙাৰ পৰা বেছি কফি হৈ গ'ল। মেইন বস্তুটো বনোৱাই নাই, কিন্তু আপোনালোকে ৰস বা সিঠা যিয়ে দিয়ে, দিয়াৰ পিছত পূৰা পটককৈ মানে বস্তুটো মিক্স হৈ নাযায়, সেইকাৰণে পূৰা একদম আটা আৰু হেৰিটো পূৰা লাৰি লাৰি ধুনীয়াকৈ গোটেইখিনি বস্তু মিক্স কৰি দিব, তেতিয়াহে কালাৰটো একদম ভালকৈ উঠি যাব। আৰু এইকেইটা ধুনীয়াকৈ লাড়ু বনাই ল'লোঁ, আৰু এতিয়া আমি বেলিম। আৰু বেলাৰ আগত অকণমান ইয়াতে তেল দি ল'ব, কাৰণ যিহেতু ইয়াতে যদি আটা দিওঁ তেতিয়া এইখিনি হয়তো বগা হৈ যাব পাৰে, সেইকাৰণে অকণমান তেল দিব যাতে ইয়াতে লাগি নাযায় আৰু যাতে ভাল হয়, সেইকাৰণে অকণমান তেল দি ল'ব। এতিয়া আমি ধুনীয়াকৈ এইটো বেলি দিম। ये क्या हो गया? এইটো মানে বকৱাছ হৈ গ'ল। অৱশেষত একদম বাম্পাৰ ৰুটি এখন বনাই দিলোঁ, আৰু লাড়ুকেইটা কিন্তু ডাঙৰ ডাঙৰ কৰিব লাগিব, ডাঙৰ ডাঙৰ কৰিলেহে ৰুটিখন ডাঙৰ হ'ব। মই কেইটামান সৰু সৰু কৰিছিলোঁ, সেইকাৰণে ৰুটিখনো সৰু হৈ আছিল। মই বনাব খোজা বস্তুটো হোৱা নাছিল, কিন্তু বহুত কেইবাৰ ট্ৰাই কৰাৰ পিছত মই বুজি পালোঁ বহুত বেছি ডাঙৰ ডাঙৰ কৰিব লাগিব লাড়ুকেইটা, তেতিয়া ধুনীয়াকৈ এনেকুৱা ডাঙৰ হৈ যাব। এতিয়া ধুনীয়াকৈ আমি শ্বেপটো দিওঁ। এইটো চাওক কি ধুনীয়া এটা হাৰ্ট হৈ গ'ল পুৰা। এইটো এতিয়া চিধাই কেৰাহীত বহাই দিম, আৰু ইয়াতে এওঁ এনেকৈ ৰৈ গ'ল, তেওঁৰ আধা অংশ মই কাটি লৈ গ'লোঁ। আৰু ৰুটিখনৰ ভাজটো চাওকচোন, এইখন ৰুটি যদি মই কোনো এটা শ্বেপ নিদিয়াকৈ যদি এনেকৈ যদি কোনোবা আলহীক খাব দিওঁ, মোক যে কি ভাবিব ঠিক নাই, আৰু বোলে ছোৱালী এজনী হৈ ৰুটি এখন বেলিব নাজানে। আৰু ৰুটি চাওকচোন, কিছুমান ৰাস্তাত যে বহুত বেছি খোলা বোমা থাকে, অ'ত গাটা ত'ত গাটা, একদম গাড়ীত উঠিলে এনেকৈ জাম্পিং হৈ যাই থাকে। মোৰ ৰুটিও ঠিক তেনেকুৱাই। এয়া ভাজ চাওকচোন ৰুটিৰ। মই আগতেও কৈছোঁ মই বহুত বেছি বনাব নাজানো, মই শিকিহে আছোঁ, আৰু বিয়া বাৰুলৈ বহুত বেছি দিন আছে, সেইকাৰণে শিকা আৰম্ভ কৰিছোঁ। আৰু কিছুমান কথা নাজানো কাৰণে মই মাৰ পৰাও গালি খাই থাকোঁ যে ছোৱালী মানুহ শিকিব লাগে। হয়, আচলতে কিছুমান ছোৱালীয়ে ইমান ধুনীয়াকৈ ৰন্ধা বঢ়া প্ৰত্যেকটো কামেই ইমান ধুনীয়াকৈ কৰিব জানে। মোৰ কিন্তু এটা বেলেগ ধৰণৰ চখ আছে, মই যদি কিবা এটা বস্তু নতুনকৈ দেখা পাওঁ, ভিডিঅ'তে হওক বা কোনোবাই বনাই খোৱালে, তেতিয়া সেই বস্তুটো মোৰ বনাব বহুত বেছি ইচ্ছা থাকে, জোচ এটা আহে যে এইটো বস্তু মই বনাম। কিন্তু যিটো বস্তু মই আগৰ পৰা জানো বা অলপ অলপ বনাব পাৰোঁ, সেই বস্তুটো সদায় বনাই থাকিব কিবা মোৰ ইচ্ছা নাযায়। কিয় হয় সেইটো মই নাজানো। আৰু এইটোও হ'ব পাৰে যে এতিয়া আৰামত খাই আছোঁ পবিত্ৰ ধাবাত, মানে মোৰ পাপাৰ ধাবাত আৰামত খাই আছোঁ, মায়ে খুৱাই আছে, পাপাই খুৱাই আছে। কিন্তু যেতিয়া হয়তো বিয়া বাৰু হৈ যাম, তেতিয়াতো কাম কৰিব লাগিব, যিহেতু ছোৱালী মানুহ কাম কৰি নিজে খাব লাগিব। সেইকাৰণে পিছত কি হয় দেখা যাব, কিন্তু বৰ্তমান মোৰ ৰুটিৰ অৱস্থা এইটো। আৰু ইফালে এখন পঢ়া টেবুল, আৰু পঢ়া টেবুলখন মানে পাকঘৰে বনাই দিছোঁ। আৰু মই যিমান বস্তু ব্যৱহাৰ কৰিলোঁ এতিয়ালৈ গোটেইবোৰ টেবুলত আছে। মোৰ গোটেইখিনি কাম হোৱাৰ পিছত আকৌ মই চব চাফা কৰিব লাগিব, নহ'লে মাৰ পৰা মাৰ খাম। আৰু অৱশেষত ধুনীয়াকৈ মই যিটো বস্তু বনাব ট্ৰাই কৰি আছিলোঁ হৈ গ'ল। আৰু মানুহ যে কয় কিছুমানে যে মোৰ কলিজাটো খালি, ঠিক তেনেকুৱা আৰু মই কলিজাটো বনালোঁ আৰু কলিজাটো খাম এতিয়া। আৰু মায়ে মাছ বনাইছিলে, মই ইমান নাখাওঁ কাৰণে কমকৈ লৈছোঁ। আৰু ইফালে মাংস, পিঁয়াজ, নেমু আৰু এইটো জলকীয়াটো লৈছোঁ। জলকীয়াৰ ভাজ হৰি জলকীয়া। আৰু এইখিনি মই এবাৰ খাই চাওঁ। মই মানে মোৰ ভাইটিক কৈছিলোঁ আৰু যে মই এনেকৈ বনাইছোঁ, তুমি খোৱা। তাৰপিছত সি মোক ক'লে কি বোলে তুমি বনোৱা বস্তু খাই মই নমৰোঁ। মোক ইমান ইনচাল্ট জীৱনত। আৰু একো নাই, মই ধুনীয়াকৈ অলপ খাই চাওঁ।
একদম পাপৰৰ নিচিনা হৈছে পুৰা মচমচীয়া জলকীয়া বেংকুৰীয়া ভাজ জলকীয়া আৰু সঁচাকৈ কৈছোঁ মানে মই বনোৱাৰ কাৰণে যে ভাল হৈছে সেইটো নহয় কিন্তু ভাল হৈছে বস্তুটো আৰু মানে কি হয় ঘৰততো আমি যি টি খাব পাৰোঁ কিন্তু যেতিয়া আমাৰ ঘৰত আলহী আহে তেতিয়া আমাৰ চবৰে অকণমান বেলেগ বস্তু খুৱাব মন যায় আৰু এইটো চাবচোন যে বজাৰত আহিলেও যদি বজাৰত গৈছোঁ আমি ধৰক কোনোবা আলহীৰ কাৰণে আহিব আমাৰ ঘৰত কিবা বস্তু আনিব লাগে তেতিয়া আমি সদায় অলপ মিঠাইৰ ভিতৰতো অলপ ষ্টাইলিছটো চাওঁ বিস্কুটৰ ভিতৰতো অলপ ষ্টাইল থকাটো চাওঁ যাতে আলহীক খাব দিয়াৰ লগে লগে বা ধুনীয়া চাই দিছে সেইটো কয় সেইকাৰণে ঘৰত নৰ্মেলকৈ আমি যেনেকৈ খাওঁ তেনেকৈ খাব পাৰি ঘৰত খোৱা ৰুটিৰ 10টা ভাজ হ'লেও কথা নাই কাৰণ ঘৰত কোনো কথা নাই কিন্তু যেতিয়া বেলেগ আলহীক দিয়া যায় তেতিয়া বস্তুটো মানে ভালকৈ বনাই আমি দিব চেষ্টা কৰোঁ সেইকাৰণে কোনোবা আলহী আহিলে এইবাৰৰ পৰা ধুনীয়াকৈ এনেকুৱাকৈ হাৰ্ড বনাই দিব আৰু হাৰ্ড নবনালে তেনেকৈ আপোনালোকে বেলেগ চেপো বনাব পাৰে যোনে যি ভাল পায় ধুনীয়া চেপ বনাব আৰু মই কিন্তু হাৰ্ড বনালোঁ এয়া চাওক পুৰা একদম ৰেড হাৰ্ড पता नहीं आज किसके दिल को मैंने खा लिया মই এতিয়া এইখিনি খাই লওঁ আৰু ধুনীয়াকৈ আপোনালোকে ইমানখিনি সময় দি ভিডিঅ'টো চালে যিহেতু ইমান কষ্ট কৰি বনালোঁ সেইকাৰণে আপোনালোকক টেষ্টটো কেনেকুৱা হ'ল সেইটোও জনালোঁ কাৰণ মই নিজে খাইও ভাল হৈছে বেয়া হৈছে এইটো ভাবি থাকিলেতো বেয়া হ'ব কাৰণ আপোনালোকে ইমান টাইমৰ পৰা মোৰ ভিডিঅ'টো চাই আছে গতিকে আপোনালোককো জনাবই লাগিব যে মোৰ বস্তুটো কি বনালোঁ ভালেই হ'ল নে খাব পৰাহে হ'ল নে নোৱাৰাই হ'ল সেইকাৰণে আপোনালোককো টেষ্টটো বনালোঁ আৰু আপোনালোকে ঘৰত বনাই খাই চাব আজি মই নিজে বনালোঁ নিজে খালোঁ মানে ট্ৰাই কৰি চালোঁ আৰু ভালেই পালোঁ খাই সেইকাৰণে নেক্সট টাইম বেলেগকো খুৱাব পাৰিম কাৰণ কমচে কম এটা সেল্ফ কনফিডেন্স এটা লাগেতো যে বস্তুটো ভাল হ'ব নে বেয়া হ'ব আজিয়ে যদি মই বেছিকৈ বনাই চবকে খোৱালোঁ হয় যদি বাই চান্স যদি বস্তুটো বেয়া হ'ল হয় তেতিয়া কেনেকুৱা এটা বদনাম সেইকাৰণে মই আজি বনাই চালোঁ নেক্সট টাইম যাকে পাৰোঁ তাকে খুৱাম আৰু আপোনালোকেও খাব এইটো বহুত ভাল বস্তু হয় বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে কাৰণ ইয়াত বহুত মানে বিটত বহুত বেছি আইৰণ থাকে কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীবোৰে আইৰণ থকা বস্তু কিছুমান খাব ইচ্ছা নকৰে বা আপুনি যদি বিটটো নিদিয়ে তেতিয়া হয়তো খাব ইচ্ছা নকৰিব কিন্তু এনেকুৱাকৈ অকণমান ষ্টাইলত ধুনীয়াকৈ সৰুকৈ এটা পুতলাই বনাই দিলে সেনেকুৱাকৈ যদি বনাই দিয়ে তেতিয়াহ'লে সিহঁতেও খাই ভাল পাব কাৰণ সৰু ল'ৰা ছোৱালী এটা ইউনিক বস্তু দেখিলে সেই বস্তুটোৰ প্ৰতি আকৰ্ষণটো বেছি হয় সেই বস্তুটো খাব ইচ্ছা কৰে সেইকাৰণে বিটেৰে এনেকুৱাকৈ বনাই খুৱাব পাৰে কাৰণ আমি ডাঙৰ হ'লেতো আমি বুজি পাই যাওঁ যে কোনটো বস্তু খাব লাগে কোনটো বস্তু খাব নালাগে কিন্তু সৰু ল'ৰা ছোৱালীয়ে যিহেতু গম নাপায় এনেকৈ আৰু বুদ্ধি চুদ্ধি কৰি খুৱাব লাগিব আৰু সেইকাৰণে আইৰণ থকা বস্তু যিহেতু সকলোৱে খাব লাগে আৰু এইটো এটা নতুন টিপছ ময়ো শিকিলোঁ আপোনালোকৰ ভিতৰত বহুতে হয়তো জানেই বহুতে বনাইছে মই বিহুৰ টাইমত বহুত দেখি আছিলোঁ কিছুমানে কৈছোঁৱেই চাগে মই পিংক বনাই কিছুমানে ৰেড বনাই মই ভাবি আছিলোঁ যে কেনেকৈ এইটো বস্তু সম্ভৱ কিন্তু ময়ো কিবা কিবি ভিডিঅ'ত চাই দেখিলোঁ সেইকাৰণে আজি ময়ো ট্ৰাই কৰিলোঁ আৰু আপোনালোকৰ যিসকলে নাজানে তেওঁলোকেও ট্ৰাই কৰি চাব পাৰে আৰু আপোনালোকে ইমানখিনি সময় দি মোৰ ভিডিঅ'টো চালে তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ যদি মোৰ ভিডিঅ'বোৰ আপুনি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি জনাব আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে কাৰণ আপোনালোকৰ লগতো তেনেকৈ চিনাকি হোৱাই নাই গতিকে মোৰ ভিডিঅ' আপোনালোকে ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি জনাব নাপাহৰিব সকলোকে বাই বাই